এইখিনিতে আমি আমাৰ মৰমৰ শিল্পী মাননীয় কুমাৰ চাৰু ডাঙৰীয়াক সমূহ বজালীবাসী ৰাইজৰ হৈ 40 সংখ্যক পাঠশালা ৰাগ মহোৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা আমি মৰম স্নেহ আৰু সম্ভাষণ জনাবলৈ বিচাৰিছোঁ। তেখেতক এখন ফুলান গানেৰে আদৰিবলৈ আমাৰ ৰাগ উদযাপন সমিতিৰ সদস্য ৰিটাৰ্ণ তালুকদাৰক মই অনুৰোধ জনাইছোঁ। লগতে তেখেতক অসমৰ জাতীয় প্ৰতীক এটি গড় উপহাৰ হিচাপে আগবঢ়াবলৈ মই আমাৰ অন্যতম সদস্য সঞ্জীৱ দাসক অনুৰোধ জনাইছোঁ। লগতে আমাৰ অসমৰ আপুৰুগীয়া সংস্কৃতিৰ প্ৰতীক এটি শৰাই আগবঢ়াবলৈ মই চম্পক মেধিক অনুৰোধ জনাইছোঁ। তেখেতক এটি জাপি প্ৰদান কৰিবলৈ আমাৰ শৈলেশ দত্তক অনুৰোধ জনাইছোঁ। আৰু আমি ৰাগ উদযাপন সমিতিৰ পৰা তেখেতক এখন সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিম আৰু এই সম্বৰ্ধনা পত্ৰখন ডেগা জালানৰ হাতৰ পৰা আমাৰ উদযাপন সমিতিৰ সভাপতি গিৰিজ চৌধুৰীক তেখেতক প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আৰু এতিয়া মই চৰকাৰ শিল্পীগৰাকীক তেখেতৰ অনুষ্ঠান পৰিৱেশন কৰাৰ বাবে অনুৰোধ ৰাখিছোঁ। ধন্যবাদ।